বৰষা আৰু ভাস্কৰ জীৱনলৈ আহিল এজনী মৰম লগা কণমানি পৰী। কণমানিজনীৰ নাম বাৰু মাক আৰু দেউতাকে কি ৰাখিছে আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু তেখেতৰ স্বামী ভাস্কৰ বৰুৱা জীৱনলৈ আহিল এগৰাকী কণমানি পৰী। অভিনেত্ৰীগৰাকীয়ে বৰ্তমান তেখেতৰ কন্যাগৰাকীৰ নাম ৰাজহুৱা কৰিছে সামাজিক মাধ্যম যোগেদি। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে কণমানিজনীৰ নামটো জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। পোনপ্ৰথমে আপোনালোক যদি আমাৰ চেনেলত আজি নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। হয়, জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ কন্যাৰ নাম ৰাখিছে আদিতি বৰুৱা। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। ধন্যবাদ।